আজি আমি আলোচনা কৰিম অপবিত্ৰ গংগাৰ বিষয়ে। গংগা কেনেকৈ অপবিত্ৰ হ'ল এই বিষয়ে যদি আপুনি জানিবলৈ বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। তেন্তে আহক আমি পবিত্ৰ গংগাক কেনেকৈ অপবিত্ৰ কৰিলোঁ তাৰ বিষয়ে জানি লওঁ। গংগা ভাৰতৰ পবিত্ৰ নদী। গংগাৰ পবিত্ৰতাক লৈ ভাৰতবৰ্ষৰ পৰম্পৰা আৰু ইতিহাস ৰচিত হৈছে। কিন্তু এই গংগা হ'ল পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত নদী। গংগাৰ পাৰৰ পবিত্ৰতম চহৰ হ'ল বাৰাণসী। এই বাৰাণসীতেই গংগা সৰ্বাধিক পৰিমাণে দূষিত হয়। এক চৰকাৰী হিচাপ অনুযায়ী বাৰাণসীত গংগাৰ পানীত প্ৰতিদিনে ৬০ কোটি লিটাৰ ভয়ানকভাৱে প্ৰদূষিত পানী এৰি দিয়া হয়। বাৰাণসীৰ গংগাৰ দুয়োপাৰে প্ৰতি বছৰে ৪০,০০০ মৃতদেহ জ্বলাই দিয়া হয় আৰু পিছত ইয়াৰ অৱশিষ্ট পানীত উটুৱাই দিয়া হয়। প্ৰতি বছৰে ১০,০০০ আধাপোৰা আৰু নজ্বলোৱা মৃতদেহ গংগাৰ বুকুত উটুৱাই দিয়া হয়। ইয়াৰ উপৰি প্ৰচলিত প্ৰথা অনুসৰি সন্ন্যাসী আৰু কুষ্ঠ ৰোগীসকলৰ মৃতদেহ পোনে পোনে গংগাত উটুৱাই দিয়া হয়। এক হিচাপ মতে বাৰাণসীত প্ৰতি বছৰে ৬০,০০০ৰো বেছি গৰু, কুকুৰ আৰু অন্যান্য প্ৰাণীৰ মৃতদেহ গংগাত উটুৱাই দিয়া হয়। কেন্দ্ৰীয় প্ৰদূষণ নিবাৰণ পৰিষদৰ এক অনুসন্ধানত গংগাৰ পানী ভয়ংকৰভাৱে প্ৰদূষিত বুলি প্ৰমাণিত হৈছে। ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰাক্তন সভাপতি ডক্টৰ PS মেহতাই কৰা এক অনুসন্ধান অনুযায়ী গংগাৰ পানীত কলেৰা, ডিচেণ্ট্ৰি, টাইফয়েড আদি বহু ৰোগৰ বীজাণু ব্যাপক পৰিমাণে আছে। ডক্টৰ মেহতাৰ মতে বাৰাণসী চহৰৰ শতকৰা ৯৮জন মানুহে এই ৰোগত ভোগে। অকল গংগাই নহয়, ভাৰতবৰ্ষৰ সকলো নদীতে এতিয়া জল প্ৰদূষণে চৰম সীমা পাইছে। কিয়নো নদীৰ পাৰত আছে ভাৰতবৰ্ষৰ সকলো চহৰ। ভাৰতীয় চহৰবাসী লোকসকলে এতিয়া এই দূষিত পানী খাই তৃষ্ণা দূৰ কৰে, যাৰ ফলত বিভিন্ন বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। এই পবিত্ৰ গংগাক এতিয়া অপবিত্ৰ কৰা হ'ল। এই অপবিত্ৰতাক লৈ ভাৰতীয় চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, যদিও ইয়াক আগৰ নিচিনা পবিত্ৰতা কৰা সম্ভৱ নহয়। এই পবিত্ৰ গংগাক অপবিত্ৰ কৰাৰ বাবে আপোনাৰ মতামত কি আপুনি নিশ্চয় আমাৰ কমেণ্ট বক্সত ক'ব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপুনি নিশ্চয় আমাৰ চেনেল